তো হেল্ল' গাইজ, মই উন্নত মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। তো মানে এইটো হ'ল থিয়েটাৰ হ'ল আমাৰ মানে ইয়াত ওচৰতে থিয়েটাৰ এখন হৈ আছে। তো এইফালে ৰক্তিম, তো এইফালে পূৰা কাম কৰি আছোঁ। মানে আমি এখন দোকান দিছোঁ, আপোনালোকক দেখাই আছোঁ বাৰু। এইটো হ'লোঁ মই। তো বলক আজি মিনি ব্লগটো আৰম্ভ কৰোঁ। থিয়েটাৰ চলি আছে, আজি নহয়, আজি লাষ্ট আছে, 2 দিন আৰু ভিডিঅ' নবনালোঁ। তো এনেই সৰুছে এটা ভিডিঅ' বনাই কেনে ক্লিপ দিছোঁ, ফোন আহিল। তাৰপিছত এইফালে মই মানে আমি এটা দোকান দিছোঁ, সেইকাৰণে আমি ইয়াতে থিয়েটাৰ চাব পৰা নাই। তো আপোনালোকক ভাবিছোঁ আজি দেখাম। থিয়েটাৰখনৰ নাম হৈছে বৃন্দাবন। তো এইফালে গধূলি হৈ গ'ল, মানুহবিলাকো লাহে লাহে আহিব। এতিয়া বাৰু ইমান মানুহ নাহে বাৰু। আমি এইফালে এইখন আমাৰ দোকান, এই দাদাজনৰ দোকান বাৰু। এইবিলাক বুট চুট চব আছে। এইফালে বঢ়িয়াকৈ এতিয়া বুট ভাজি আছোঁ। এইফালে বঢ়িয়াকৈ আমাৰ এইখন দোকানখন। এইফালে ৰক্তিমদাই পাণ কাটি আছে। এইফালে দাদাটোৰে দোকান। এইফালে বঢ়িয়াকৈ এতিয়া বুট চুট ভাজি আছে। এতিয়া বাৰু ইমান মানুহ হোৱা নাই গাইছ, মানুহ অলপমান পিছত হ'ব। এইফালে পূৰা এইফালে দোকান চোকান বহি আছে। তো গাইছ, কালি ৰাতি দোকান চোকান নি কেনে এতিয়া আকৌ দাদাই আমাক ভাত খাবলৈ নিব আহিছে। তো আমি 3 দিন ধৰি থাকিলোঁ দোকানত। এইফালে ৰক্তিম, এইফালে বঢ়িয়াকৈ এতিয়া আহি আছোঁ। এইফালে দাদাই গাড়ী চলাই আছে। এতিয়া আজি খানাটো খাই একদম ভিডিঅ'টো সমাপ্ত কৰি দিম আৰু। তো গাইছ, এইফালে বঢ়িয়াকৈ মাংস দি ভাত চাত খাব দিলে। সেইফালে ফটো মাৰি আছে দাদাই, চিন ৰাখিব বোলে। তো এইফালে ৰক্তিমে পূৰা খাইছিলে। এইফালে এইটো মই ফটো উঠিলোঁ, ৰ'ব। তো মানে ৰক্তিমে ফটো উঠিব লাজ কৰি আছে। এইফালে দাদাই কৈ আছে কি ফটো উঠোঁতে এখন। এইফালে জুবিন দাৰ পৰা আজি ভিডিঅ'টো ইমানতে সামৰিলে। তো জয় জুবিন দা।